কৃষ্ণ আজি নগৰা মধ্য ইংৰাজী বিদ্যালয়ত এখন গ্ৰন্থ উন্মোচনী সভা আহ্বান কৰা হৈছে। সভাখনত এখন গ্ৰন্থ উন্মোচনী কৰা হ'ব। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে প্ৰিয় প্ৰয়াত শ্ৰীযুত টংকেশ্বৰ দাস ছাৰৰ নামত তেখেতে এখন গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থখন আমাৰ বিদ্যালয়তে উন্মোচন কৰা হ'ব। লগতে আমাৰ এই বিদ্যালয়খনৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকলৈ আগবঢ়াইছোঁ। তেখেতৰ সকলো কৰ্ম আৰম্ভণিৰ পৰা হৈ গ'ল। মোৰ অহাত অলপ পলম হ'ল। যিমান পাৰোঁ কিছু ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। এয়া হৈছে আমাৰ ছাৰৰ যিখন ফটো। তেখেতক আপোনাৰ ধূপ বন্তি ফুল নবদ্য আদিৰে সম্বৰ্ধনা জনাই অনুষ্ঠানভাৰ আগবঢ়াই গ'ল। মোৰ অলপ পলম হ'ল অহা। এয়া হৈছে আমাৰ নগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ। এই পৰিৱেশটো আপোনালোকলৈ আগবঢ়ালোঁ। বিদ্যালয়খনত থকা এই জামু গছ, আপোনাৰ সোণাৰু গছ, কৃষ্ণচূড়া গছ, লগতে বিভিন্ন প্ৰজাতিৰ ফুল গছে বিদ্যালয়খনৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। বহুত প্ৰজাতিৰ ফুল আছে, আপোনালোক কেতিয়াবা আহিলে দেখিবলৈ পাব। ইয়াত নগৰা স্কুলখন আমাৰ গোলাঘাট টু জামুগুৰি ৰোডৰ একেবাৰে কাষতে লাগিয়ে আছে। কেতিয়াবা আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব এটা সুন্দৰ মনোৰূপ পৰিৱেশ। এয়া চলি আছে আপোনাৰ সম্বৰ্ধনা পৰ্ব, চিনাকি পৰ্ব অনুষ্ঠান। অলপ পাৰ হৈ গ'ল। ইয়াৰ পিছতে মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ। তেখেত হৈছে মিণ্টু দাস, অৰ্থাৎ বিষ্ণু চৰকাৰ। তেখেতকো মঞ্চত আহি উপস্থিত হ'বৰ বাবে অনুৰোধ জনায়। গগৈ ছাৰদেৱ, আমাৰ সোমপ্ৰসাদ গগৈ ছাৰদেৱকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক আগুৱাই নিবৰ বাবেও মই অনুৰোধ জনাইছোঁ। আমন্ত্ৰণ জনাইছোঁ। তেখেতক আগুৱাই নিবৰ বাবে মই সঠিক শিক্ষকক অনুৰোধ জনাইছোঁ। যাতে সুচাৰুৰূপে সম্পাদিত হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আপোনালোকৰো সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ। ইয়াৰ পিছতে মই ছাৰৰ সুযোগ্য কন্যা আৰু নগৰা স্কুলৰ বা দাতা এটা যুগৰ স্থিত বৰ্তমান অৱস্থাটো মানে গোটেই মোৰ অতি শ্ৰদ্ধাৰ ছাৰ টংকেশ্বৰ দাস ছাৰৰ বৰণ অনুষ্ঠিত কৰা এই সভাত মই